নমস্কাৰ লহৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ জয়তে আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত লহৰ ইউটিউব চেনেলৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে। 2023 বৰ্ষৰ আজিৰ দিনটোতেই আমি আপোনালোকলৈ প্ৰথমতে ভিডিঅ' আগবঢ়াই দিছিলোঁ আৰু তেতিয়াৰ পৰা আহি আজি 2024 চনৰ 26 মাৰ্চ দিনটোত লহৰ ইউটিউব চেনেলে এটা বছৰ সম্পূৰ্ণ কৰিলে। এই এটা বছৰত প্ৰায় 27,000ৰো অধিক ছাবস্ক্ৰাইবাৰে আমাৰ চেনেলটো আকোৱালি লৈছে। লহৰ ইউটিউব চেনেল এটা বৃহৎ পৰিয়াললৈ ৰূপান্তৰিত হ'ল। তাৰ বাবে আমি আপোনালোকৰ ওচৰত পুনৰবাৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু আপোনালোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক মোৰ পৰিচয়টো দাঙি ধৰিব খুজিছোঁ। মই ঘনকান্ত শইকীয়া, গোলাঘাটৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় দেৱৰাজৰ মহাবিদ্যালয়ৰ মই এগৰাকী কাৰ্যালয়ৰ সহায়ক। মোৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত মই আপোনালোকক অসমৰ লোকবাদ্য, ঢোল, খোল ইত্যাদিৰ ভিডিঅ' আগবঢ়াই আহিছোঁ। তাৰ মাজত কেতিয়াবা দুই এটা গীত মাতৰো ভিডিঅ' আগবঢ়াইছোঁ। লগতে আমি সময়ৰ উপযোগীকৈ কীৰ্তন পাঠ, ঘোষা পাঠ আদিৰ ভিডিঅ' আগবঢ়াই আহিছোঁ। এইখিনিতে আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে ব্যস্ততাৰ খাতিৰত আমাৰ কেতিয়াবা ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই দিয়াত যথেষ্ট পলম হয়। তাৰ বাবে মই আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। আমাৰ যিসকল অনুৰাগী আছে তেখেতসকলৰ বহুতেই মোক বিভিন্ন বিষয়ত প্ৰশ্ন কৰে, বিভিন্ন সমাধান বিচাৰে আৰু মই যৎপৰো নাস্তি সেই বিষয়বিলাকৰ ওপৰত খুঁটি নাটি মাৰি বিস্তৃতভাৱে আপোনালোকক জনাবলৈ ইচ্ছা প্ৰকাশ কৰোঁ। যিহেতু মই আশা কৰোঁ যে যিকোনো এটা বাদ্য শিকাৰ ক্ষেত্ৰত শুদ্ধ ৰূপত শিকাটো আমি বিচাৰোঁ। গতিকে যিমান পাৰোঁ মই হোমৱৰ্ক কৰোঁ, বিভিন্ন ধৰণে মই আপোনালোকক ভিডিঅ' আগবঢ়োৱাৰ আগত মই যথেষ্ট প্ৰস্তুতি কৰিবলগীয়া হয়, যাতে প্ৰণালীবদ্ধভাৱে যিসকল নশিকাৰু ঢোল, খোল, নাগাৰা ইত্যাদি শিকিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে যাতে প্ৰণালীবদ্ধভাৱে এই বাদ্যসমূহ শিকিব পাৰে, তাৰ কাৰণে আমি যিমান পাৰোঁ আপোনালোকক খুঁটি নাটি মাৰি ভিডিঅ'সমূহ আগবঢ়াবলৈ চেষ্টা কৰোঁ। এতিয়ালৈকে আপোনালোকক মই যিমানখিনি ভিডিঅ' আগবঢ়াই আহিছোঁ, ইয়াৰ উপৰিও আমি আৰু বহু ভিডিঅ' আপোনালোকক আগবঢ়াবলৈ আছে। বিভিন্ন বিষয়ত আজি বহুতে মোক দিহা নামৰ কথা সোধে, নাগাৰা নামৰ কথা সোধে, ভাওনাৰ গীত মাতসমূহৰ কথা সোধে, ভাওনাৰ পৌৰাণিক যিখিনি চেওচাপৰ যুদ্ধৰ বাজানা, প্ৰৱেশৰ বাজানা সেইখিনিৰ কথা সোধে। গতিকে এই সকলোখিনি মই সময় অনুযায়ী পৰ্যায়ক্ৰমে আপোনালোকক মই দি যাবলৈ চেষ্টা কৰিম। এইখিনিতে মই আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছোঁ। আমাক বহুতেই আমাৰ ফোন নম্বৰটো বিচাৰিছে। মই আপোনালোকক কৰজোৰে এটা কথা ক'ব বিচাৰিছোঁ। মোৰ যিটো ফোন নম্বৰ, সেই ফোন নম্বৰটো মোৰ এটা অফিচিয়েল ফোন নম্বৰ। গতিকে এই নম্বৰটো মই যদি আপোনালোকক শ্বেয়াৰ কৰি দিওঁ, সময়ত আপোনালোকৰ ফোন মই গ্ৰহণ কৰিব নোৱাৰিম। তাৰ বাবে হয়তো আপোনালোকে মোক বেয়াও পাব পাৰে। গতিকে বেয়া নাপাব, মই ফোন নম্বৰটো আপোনালোকক ৰাজহুৱাকৈ দিব বিচৰা নাই।
আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে আমাৰ যেটো মেইল দিয়া আছে আপোনালোকে স্ক্ৰিনত লক্ষ্য কৰিছে মেইলটো এই মেইলত আপোনালোকে আমাক জনাব আমি আপোনালোকক সবিস্তাৰে সকলো কথা জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে আমি WhatsAppৰ এটা চেনেল আমি ক্ৰিয়েট কৰিবলৈ আগবাঢ়িছো গতিকে সেই চেনেলটো যেতিয়া ক্ৰিয়েট হ'ব আপোনালোক আমি সময়ত জনাম আপোনালোকে তেতিয়া আমাক WhatsApp যোগেও আপোনালোকৰ মনৰ কথাখিনি আমাক ক'ব পাৰিব আপোনালোকে জানিব লগীয়া কথাখিনি আমাক সুধিব পাৰিব আমি যিমান পাৰো আপোনালোকক ফহিয়াই ক'বলৈ চেষ্টা কৰিম ইয়াৰ উপৰিও আৰু দুটামান কথা মই আপোনালোকক আজি এই বিশেষ দিনটোত জনাব বিচাৰিছো আমাৰ ভিডিঅ'সমূহ আপলোড কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট কাৰিকৰী অসুবিধা হয় আমি এতিয়ালৈকে উন্নত কাৰিকৰী কৌশল আমি প্ৰয়োগ কৰি ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই বহুতে কয় আপোনাৰ ভিডিঅ'টো ইকো হৈছে ভালদৰে শব্দবিলাক অহা নাই গতিকে তাৰ কাৰণে আমাক ক্ষমা কৰিব আমি যেহেতু একেবাৰে চালুকীয়া অৱস্থাৰে আপোনালোকক ভিডিঅ'সমূহ আগবঢ়াই দিছো আমি পৰৱৰ্তী পৰ্যায়ত উন্নত কৌশলেৰে আমি ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই যাব তেতিয়াহে হয়তো আমি সেই কামখিনি কৰিবলৈ সক্ষম হ'ম আমাক বহু শিকাৰুৱে অফলাইন আমি ঢোল শিকাও নেকি সেই সম্পৰ্কত প্ৰশ্ন কৰিছিলে যেটো মই যথেষ্ট ব্যস্ত হৈ আছো মোৰ নিজৰ কৰ্মৰ তাগিদাত অফলাইন আমি শিকাব পৰা নাই গতিকে আমি যদি কেতিয়াবা অফলাইন ঢোল শিকাও আপোনালোকক আমি চেনেল যোগে জনাম আমি আশা ৰাখিছো আপোনালোকে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াব আজি বৰ্ষপূৰ্তিৰ বিশেষ দিনটোত মই পুনৰবাৰ আপোনালোকক মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছো আপোনালোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আপোনালোকে ইমান আমাক মৰম দিছে ইমান আমাক আপোনালোকে অনুপ্ৰেৰণা দিছে যাৰ বাবে আমি আজি আপোনালোকৰ ওচৰত ভিডিঅ'সমূহ আগবঢ়াবলৈ সক্ষম হৈছো মই বিশেষ দীঘলীয়া নকৰো যেহেতু আজি মোৰ এই বিশেষ ভিডিঅ'টো মই আপোনালোকলৈ বৰ্ষপূৰ্তিৰ বিশেষ দিনটোত আগবঢ়াইছো আপোনালোকক মোক সহযোগিতা কৰাৰ বাবে মই ধন্যবাদ জনাই মোৰ এটি প্ৰিয় ঢোলৰ চাপৰেৰে মই আজি অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছো যেহেতু ঢোল বাদ্যৰে আমাৰ এই চেনেলটো আৰম্ভ কৰিছিল গতিকে আজি ভিডিঅ'টো মই আপোনালোকক এটা মোৰ প্ৰিয় ঢোলৰ চাপৰ বজাই মই ভিডিঅ'টোৰ পৰা বিদায় মাগিব খুজিছো